নমস্কাৰ সকলোকে। মৃত্যু চিৰসত্য বুলি আমি সকলোৱে জানো মানো, তথাপিতো কিছুমান মানুহৰ মৃত্যুৱে কেনেকৈ সকলোখিনি খালী কৰি থৈ যায় ন। আৰু সেই সেই যিখিনি অনুভৱ, সেই অনুভৱৰ পৰা মানুহ মানে উঠি অহাটো বা সেই অনুভৱ এৰি যোৱাটো, পাহৰি যোৱাটো বহুত কষ্টকৰ হৈ যায় কেতিয়াবা। তথাপিতো আমি মানিবই লাগে, জীৱনটো চলিবই লাগে, যিহেতু সময় গতিশীল, চলিবই লাগিব। কিমান মানুহ মৰে পৃথিৱীত, তথাপিতো আৰু মানে সেই দুই একজন মানুহ এনেকুৱা তেওঁলোকৰ কোৱালিটি পৃথিৱীত লৈ আহে বা কিছুমান এনেকুৱা কাম কৰি থৈ যায়, সেই তাৰ বাবে সেই মানুহজনৰ এনেকুৱা মানে সন্মান পোৱা যায়, য'ত নেকি সেই মানুহজনে মানে এই সন্মানৰ অধিকাৰী হোৱাটো বহুত ডাঙৰ কথা। কাৰণ সকলো মানুহ মৰিলেতো সকলোৱে এনেকৈ মানে বহুতৰে বুকু খালী কৰি হিয়া ঠাকুৰি কান্দিব নোৱাৰে, বহুতে নাকান্দে হয়তো। কথাটো এনেকুৱা হ'ল, মোৰ বাইদেউ যাক মানে বাইদেউ বুলি কেনেকৈ ক'ম, বাইদেউ জন্ম দিছিল মায়ে, কিন্তু মা জন্ম থাকিও আজি সঁচাকৈ মাতৃহাৰা হোৱা যেন লাগিছে বাইদেউৰ মৃত্যুত। তো অতি কম বয়সতে 56 বছৰ বয়সত বাইদেৱে আমাক এৰি থৈ গ'ল, কিন্তু লৈ আহিছিল অজস্ৰ গুণ। কম সময়ত অজস্ৰ মোহেৰে তেওঁ আৱৰি ৰাখিছিল সকলোকে, গোটেই বংশৰ। কাৰণ বংশৰ প্ৰথম আছিল, যথেষ্ট মৰম পাইছিল বাইদেৱে মাৰ ফালৰ পৰা, মামাহঁতৰ ফালৰ পৰা হওক, পেহী মাহী সকলোৰে ফালৰ পৰাই, ঘৰৰ মানুহৰ ফালৰ পৰাও, খুৰা খুৰী হওক, বৰদেউতা হওক, সকলোৰে প্ৰিয় আছিল। আৰু সেই প্ৰিয় গুণখিনি এনেকৈ হয়তো দিছিল ভগৱানে। এতিয়া মাজে মাজে তাকে ভগৱানক প্ৰশ্ন হয়, যেতিয়া ভগৱানে ইমান সোনকালে কাৰোবাক নিব খোজে, তেওঁক ইমান গুণ ভগৱানে কিয় দিয়ে? যাতে সকলোৰে মানে বুকুৰ পৰা এনেকৈ আজৰি লৈ যায়। সেই আজৰি লৈ যোৱা সকলৰ কাৰণে কিমান কষ্টকৰ হয় সেই সময়খিনি, সেইটোতো আৰু কোনো ভাষাৰে বুজাব নোৱাৰি, কোনো এটা ভিডিঅ'ৰে বা কোনোবা কামেৰে বুজাব নোৱাৰি। তাক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণেও কোনো এটা মানে শক্তি নহয়। আৰু আমাৰ মনত বাইদেউ সদায় জীয়াই থাকিব। বাইদেউৰ যি আদৰ্শ, বহুতকে বহুত আদৰ্শ দি থৈ গ'ল কম সময়তে। তেওঁৰ হাঁহি ভৰা মুখখনে, তেওঁৰ কৰ্মৰে, তেওঁৰ চিন্তাধাৰাৰে, তেওঁৰ ব্যক্তিত্বৰে বহুত আদৰ্শ দি থৈ গ'ল। যিসকলে মানিব, যিসকলে নামানে তেওঁলোকৰ কথা। কিন্তু আমি আটাইকেইজনী ভনী, আঠ ভনীৰ মানে মূলজনেই গুচি গ'ল। আৰু গোটেই আমি তলৰ 7জনীয়ে বাইদেউৰ আদৰ্শ লৈ জীয়াই থাকিম। আৰু যেতিয়ালৈকে বাইদেউৰ আদৰ্শ লৈ আমাৰ শৰীৰত আদৰ্শ লৈ আমি জীয়াই থাকিম, তেতিয়ালৈকে হয়তো বাইদেউ আমাৰ মাজত থাকিব, আমি সেইটো ভাবোঁ। আৰু সেই ভাবি আমি আটাইকেইজনী ছোৱালীয়ে মাতৃহাৰা অনুভৱ কৰিলোঁ। মা আছে, জন্ম দিয়া মা আছে, কিন্তু মাতকৈ বেছিকৈ উপদেশ সৰুৰ পৰাই পালা, সৰুৰ পৰাই মানে যাৰ কোচত থৈ আমি খোজ কাঢ়িব জানিছোঁ, আঁঠু কাঢ়িব জানিছোঁ, যাৰ বুকুত মাতকৈও যি কলাত ল'লে আমি বেমাৰত ভাল পাই যাওঁ, এনেকুৱা আছিলে অনুভৱখিনি। এনেকুৱা ইমান বিশাল মানে চেনেহ, বিশাল আদৰ বুকুত আছিল। মই এতিয়া হয়তো মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, এনেকুৱা আদৰ আছিলে সেই কলাখনত, য'ত কৈশোৰৰ পৰা যৌৱনলৈকে, তাৰ পৰা এতিয়া সংসাৰ কৰালৈকে বাইদেউৰ আদৰ্শৰে জীয়াই থাকিলোঁ। আৰু বহুতৰে সংসাৰত হয়, জীৱনত হয়, বহুতত হয়। কেতিয়াবা মানুহ বিচলিত হৈ যায়, কেতিয়াবা মানুহ মানে বহুত পথভ্ৰষ্ট হৈ যায়, বহুত হৈ যায়। কিন্তু তথাপিতো সেই বাইদেউৰ আদৰ্শৰে, বাইদেউৰ এটা উপদেশতে আমি সকলোৱে মানে থৰ হৈ গৈছিলোঁ, এনেকৈ মানিছিলোঁ, যাৰ প্ৰতিটো কৰোণাৰ প্ৰতিটো কাম আমাৰ তেজত সোমাই আছে। গতিকে তেনেকুৱা মানুহ এজনক ইমান সোনকালে ভগৱানে লৈ গ'ল। মাজে মাজে ভাবোঁ ভগৱানক বহুত খং উঠে, বহুত বিকাৰ উঠে। কাৰণ এনেকুৱা মানুহক কিছু বছৰতো থাকিলে ভাল আছিল, কিছু বছৰ আৰু। কাৰণ এইটো জানো বয়স। যোৱা বছৰ আপোনালোকে জানেই, মই দিছিলোঁ ফেচবুকত, তেতিয়া মই পেজ খোলা নাছিলোঁ। মাৰ যি অৱস্থা হৈছিলে, কাৰণ মা 8জনী বাই ভনী আৰু একজনী মাত্ৰ ভাইটি। আৰু তেনে অৱস্থাত যেতিয়া মা ভেণ্টিলেটৰত থাকিব লগা হ'ল, এটা সামান্য মানে দুৰ্ঘটনাৰ বাবে। কিন্তু সেই মাক বাইদেৱে যিখিনি পাৰে সেইখিনি বেমাৰী দেহাৰেও মানে কিবাকিবি খাদ্য যোগান ধৰা, কিবাকিবি কৰা বস্তু হস্পিটেললৈ, এইবিলাক যোগান ধৰিছিল, নেম কেয়াৰলৈ। আৰু তেতিয়া আমি ভাবিছিলোঁ জানো, আমি কোনেও ভবা নাছিলোঁ আৰু এবছৰ পিছত বাইদেউৰ কাৰণে এনেকৈ আমি দুখ কৰিব লাগিব।
আৰু মাতো মায়ে জন্ম দিয়া মায়ে হয়, মাৰ কাৰণে আমি উশাহ পাই আছোঁ, জীয়াই আছোঁ। কিন্তু যাৰ শৰীৰত জন্ম দিয়া মাতকৈও বহুত অৱদান আছে, সেই বাইদেউৰ বিষয়ে কি ক'ম। আৰু ভাবকচোন আমাৰ কণ্ডিশ্যন, আমাৰ মানসিক কণ্ডিশ্যন কেনেকুৱা হ'ব পাৰে গোটেইকেইজন ভণ্টিৰে, য'ত 80 বা 82 বছৰীয়া মাৰ আধাৰ কাৰ্ডেৰে যেতিয়া 55 বা 56 বছৰীয়া বাইদেউৰ ডেথ চাৰ্টিফিকেট উলিয়াব লগা হয়। গতিকে তেনেকুৱা এটা মুহূৰ্ত বৰ্তমান আমাৰ পৰিয়ালত হৈ আছে। গতিকে বাইদেউ আছিলে, আমি গুৱাহাটীত 4জনী ভনী আমি থাকিলোঁ। বাইদেউ আমাৰ কিবা এটা ভাল হ'লেই বাইদেউৰ সুখ পায়, আৰু যিমান পাৰে আমি যথাসম্ভৱ চেষ্টা কৰিছিলোঁ বাইদেউক সুখ দিয়াৰ কাৰণে। যেতিয়া বাইদেউ কেতিয়াবা বিচলিত হৈ যায়, বাইদেউ দুখ হৈ যায়, অকলশৰীয়া অনুভৱ কৰে, আমি যথাসাধ্য আমি মানে বাইদেউক ছাপোৰ্ট কৰিছিলোঁ, যথাসাধ্য কৰিছিলোঁ। কিন্তু সকলোকে আজৰি বাইদেউ গুচি গ'ল। এতিয়া সেই স্থান জীৱনত হয়তো কোনোৱে পূৰাব নোৱাৰে, আৰু আমিও তেনেকুৱা হ'ব নোৱাৰোঁ। আমাৰ ইমান শক্তি, আমাৰ ইমান সহনশীলতা, ইমান ধৈৰ্য, ইমান জ্ঞান, ইমান মমতা আমাৰ ভগৱানে আমাৰ একোৱেই দিয়া নাই আমাক। আমি মাত্ৰ কেৱল খাই লৈ ঘূৰি থকা মানুহ, কিন্তু ইমানখিনি দিছিলে বাইদেউক, আৰু ইমানখিনি দি পেলাই ভগৱানে মাজে মাজে ভগৱানক খুব দুখ দিবৰ মন যায়, কিয় এনেকৈ সকলোৰে পৰা আজৰি লৈ যায়। যিমান মৰম বাইদেৱে পাইছিল সকলোৰে পৰা, সিমান মৰম, তাতকৈ বেছি মৰম, যথাসাধ্য মৰম মানুহক দিছে, কৰিছে। আৰু এই মানুহৰ পৰা যেতিয়া মানে তথাপিতো থাকে কিছুমান মানুহ, তেনেকুৱা মানুহ থাকে যে বাইদেউৰ নিচিনা মানুহকো মানে কমপ্লেইন পায়, সেইবিলাক ক'বলৈ বহুত কথা হয়। কিন্তু আচলতে নহয়, আচলতে কিছুমান মানুহ আছে, সেই মানুহেও মানে জ্বলে, মানে পপুলাৰিটিত বাইদেউৰ জ্বলে। কোনোবা এখন বিয়া হ'লে, কোনোবা এখন যিকোনো উৎসৱত বাইদেউ আহিলেহে সেই কাজখনত মানে বহুত ৰৌনক, বহুত উৎসৱ মুখৰ হৈ যায়। বাইদেউ সেনেকুৱা আছিলে, নাচ গান, হাঁহি মাত, ফুলৰ ৰাণী, ফুল বাগিচা, ফুল লৈয়ে জীৱন আছিলে বাইদেউৰ। আৰু এতিয়া সেয়ে ভাবোঁ, আমি গোটেইটাই তেনেকুৱাই। আৰু যেতিয়া আমি বাইদেউৰ নিচিনা আদৰ্শ মানে চলিম, আমি বাইদেউক জীয়াই ৰাখিম, বা জীয়াই ৰাখিবলৈ আমি বাইদেউক মানে জীয়াই ৰাখিম বুলি আমি ভাবোঁ, আৰু তেনেকৈ আমি চলি যাম সদায়। কিন্তু সেই অভাৱ কেতিয়াও আৰু পূৰ্ণ নহয়। এটা ভাবোঁ, হয়তো তেওঁ ভগৱানৰ ইমান প্ৰিয় হৈ যায় কিছুমান, কাৰণ যিমান ধাৰ্মিক বা সমাজকৰ্মী বা আছিলে, গতিকে ইমান হোৱাৰ পিছত ভগৱানৰ বহুত প্ৰিয় হৈ যায় সেই মানুহজন। আৰু যেতিয়া ভগৱানৰ প্ৰিয় হৈ যায়, ভগৱানে হয়তো ওচৰত তেওঁক লৈ যায় খুব সোনকালে। গতিকে সেই বুলি ভাবিয়ে সান্তনা লভিব লাগিব, আৰু জীৱনটো এনেকৈ চলাই যাব লাগিব।